हेलो फ्रेंड्स, आज आम कथा पातिम व्हाट्सएपर विषय। व्हाट्सएपर किछुमान फिचार्स आछे, किछुमान टिप्स आछे। केटा टिप्स आपनार লগত शेयर करिम। आपनालोके दुजी गटिकेटा टिप्स बुझिও पाय तथापिও एटु भिडिओ चाওক आपुनि हेहলৈके दुजी आपुनि एटा टिप्स मोर भिडिओर सहायत आपुनि शिकिब पारे तेनहले মই भिडिओ बनाई बहुत गुड फील करिम। तो बलक भिडिओটো आरम्भ। प्रथम आपुनि चाबो या टैप एंड होल्ड करी यात एटा पिनर ऑप्शन आहिसे, एटु यात क्लिक करी दिबो। एटुत की হয় आपुनि যদি কোনো সেটত টপত ৰাখিব খোজে ওপৰত ৰাখিব খোজে তেনহলে এটুৰ কাম আহে। নেক্সট आपुनि দুটা আৰু তিনিটাত কৰিব পাৰে এনেকুৱা। এতিয়া চাব মই ইয়াত মেসেজ কৰিলে এটু টপত ওপৰত না যায়, এটু যত আছে ততি থাকিব। সাক এটু আকৌ আপুনি ইয়াক মুভ কৰি দিব পাৰে এনেকে। দ্বিতীয় ফিচাৰটো হ'ল এটু এনেকে আপুনি ট্যাপ এন্ড হোল্ড কৰি ইয়াত মাৰি দিলে এটু তলত গুচি যায়, লুকাই থাকে। আপুনি যদি কোনো সেট আপোনাৰ বন্ধু বা আপোনাৰ ফ্ৰেণ্ডৰ সন্মুখৰ পৰা লুকাই ৰাখিব খোজে তেনহলে এনেকৈ ট্যাপ এন্ড হোল্ড কৰি ইয়াত ক্লিক কৰি দিব, বস তলত গৈ ইয়াত লুকাই থাকিব। আপুনি ইয়াৰ পৰা আপুনি মেসেজ কৰিব পাৰে। আকৌ এটু যদি আপুনি ৰিমুভ কৰিব খোজে তেনহলে ইয়াত ট্যাপ এন্ড হোল্ড ইয়াত ক্লিক কৰি দিব, ট্যাপ এন্ড হোল্ড ইয়াত ক্লিক কৰি দিব। তৃতীয় ফিচাৰটো হ'ল কোনোবাই স্ট্যাটাস দিলে আপুনি লুকাই হেতু স্ট্যাটাস যদি দেখিব খোজে তেনহলে ইয়াত থ্রি ডটত ক্লিক কৰক। ক্লিক কৰি সেটিংত গৈ একাউণ্টত গৈ ইয়াত প্ৰাইভেচিত গৈ ইয়াত চাব, ইয়াত ক্লিক কৰি টিক মাৰ্ক যদি আপোনাৰ দিয়া থাকে তাতে তেনহলে এটু আনটিক মাৰ্ক কৰি ব্ল্যাঙ্ক এনেকে খালি ৰাখি দিব। তাতে কি হ'ব আপুনি স্ট্যাটাস দেখিলে যিজন স্ট্যাটাস দিছে তেও গম নাপায় আপুনি যে স্ট্যাটাস দেখিছে বুলি। আপুনি পৰীক্ষা কৰি চাব। নেক্সট ফিচাৰটো সকলোৱে জানে চাগে, কিন্তু মই আকৌ কৈ দিছো যে আপুনি লাইভ লোকেশন শেয়াৰ কৰিব পাৰে। ধৰি লওক আপুনি পিকনিকত গৈছে বন্ধুসকলৰ লগত, আপুনি হেৰাই গৈছে, তাতে গৈ তাত আপুনি লাইভ লোকেশন এনেকৈ লাইভ লোকেশন শেয়াৰ কৰিব পাৰে 15 মিনিট, 1 ঘণ্টা, 8 ঘণ্টাৰ কাৰণে। আকৌ আপুনি এটু অফ কৰিব পাৰে, যেতিয়া আপুনি স্টপ কৰি দিব ইয়াত স্টপ হৈ যাব। নেক্সট যেটো আছে হেতু আটাইতকৈ ভাল আৰু ধুনিয়া, হেতু হ'ল কোনোবা আপোনাৰ তাত মেসেজ কৰি হেতু ডিলিট কৰি দিলে আপুনি নাজানে যে কি মেসেজ কৰিছে, কিন্তু মই এনেকুৱা এপ্লিকেশনৰ বিষয়ে কম যেটো ডিলিট কৰা মেসেজসমূহ আপুনি সহজতে দেখিব পাৰে। তো বলক এটোৰ কাৰণে আপুনি প্লে ষ্টৰত যাব লাগিব। প্লে ষ্টৰত গৈ ইয়াত সাৰ্চ কৰিব নোটিসেভ ইয়াত চাওক নোটিসেভ স্ট্যাটাস এন্ড নোটিফিকেশন সেভাৰ ইয়াত মোৰ এটো ইনষ্টল কৰা আছে। আপুনি ওপেন কৰি লওক। ওপেন কৰাৰ পিছত কেইটামান ইনফৰমেশন আছে হেকেটা দি দিব। দি দিয়াৰ পিছত ইয়াত চ্যাটত আহি চাব ইয়াত হোৱাটছআপ আহিছে। এতিয়া কি হ'ব হোৱাটছআপত যিকোনো মেসেজ ইয়াত স্টোৰ হৈ থাকিব। আপুনি যদি কোনোবাই আপোনাৰ বন্ধু মেসেজ কৰি হেতু ডিলিট কৰি দিয়ে তথাপিও আপুনি ইয়াত দিস মেসেজ ইজ ডিলিট এনেকৈ লিখি তলত মেসেজটো লিখা আহিব। তো ফ্রেন্ডস ভিডিওটো ভাল লাগিলে লাইক কৰি আপুনি যদি মোৰ এটু ভিডিওৰ পৰা এটা টিপসও শিকিব পাৰে তেনহলে প্লিজ মোৰ চেনেলখন সাবস্ক্ৰাইব কৰি দিব।